ইউটিউব চেনেল অপৰাজিতা ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সকলোকে ভগৱানে ভালে ৰাখক। আজি মই মৰ্ণিঙৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়াতো সকলোৱে জানে যে আমাৰ বিহুৰ বতৰ, আৰু বিহুৰ বতৰত আপোনালোকনো কেনেকৈ ব্যস্ত, বিহুৰ কাৰণে কি কিনো যা যোগাৰ কৰিছে সকলোৱে জনাব। আৰু আজি মই বিহুৰ কাৰণে কি কি কৰি থাকোঁ, কি কি যা যোগাৰ হয়, দিনটোত কি কি কৰোঁ, সকলো আপোনালোকক দেখাই থাকিম। তেওঁ সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু সকলো অসমবাসীকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বেছি উলগ জনাইছোঁ। সকলোৱে বিহুটো উলহ মালহেৰে ধুমধামকৈ পাতক। এয়া মই হাতত লৈ আছোঁ চাহ, মানে একদম চাহ হাতত লৈ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা একদম গধূলিলৈকে কি কি কৰি থাকোঁ, আৰু ভেলাঘৰতনো কি কি হয়, কি কি নাই, ক'ত যাওঁ, কি কৰে, চব দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু মোক মৰম দিব। এতিয়া মই শাক পাচলি কাটি আছোঁ, কাটিব আছে। আজি বহুত বেছি ব্যস্ত বিহু বুলি। এতিয়া শাক পাচলি কাটিছোঁ, আলু হৈছে এইটো বন্ধাকবি, আজি এয়া খাম চব্জি আৰু ডিম বইল। আপোনালোকৰ বাৰু কেনেকুৱা ব্যস্ততা মোক ক'বচোন। আজি কিন্তু মই বহুত ব্যস্ত। এইটো ভিডিঅ' ভোগালী বিহুৰ পাৰ্ট 1 আৰু পাৰ্ট 2 দি থাকিম, চাই থাকিব। এইটো পাৰ্ট 1 ভিডিঅ' হ'ব আজি যিহেতু গধূলি সময়ত হ'লেও ভেলাঘৰলৈ যাম এটাত, আৰু ভেলাঘৰটোনো কেনেকৈ সাজিছে আপোনালোকক দেখাই দিম। এতিয়া গুচাইছোঁ মই আলু, মানে ডিম বইল কৰি আছোঁ, গেছত দিয়া আছে। এতিয়া আলু গুচাই আছোঁ আৰু বিলাহী কাটি আছোঁ। তো এয়াই দি ডিম বইল কৰি বিলাহীৰ লগত দম বনাম, আপোনালোকে চাই থাকিব। এতিয়া পোৱালি আমাৰ ৰখি আছে, ভাগিন পোৱালি পাছফালে ৰখি আছে। মই কি কৰিছোঁ সিহঁতি চাই আছে। কেলে আলু কাটিছে আৰু মানে আলু কাটিম, ইয়াৰ লগত টমেটো আৰু অনিয়ন আমি এয়া বনাম বুলি বনাই খাম ন। খাই টেষ্টি লাগিব ন? খাই টেষ্টি লাগিব। বিহু স্পেচিয়েল ন? বিহুটো স্পেচিয়েল হ'বই। আৰু তাতো খাম আমি। ভেলাঘৰত খাবলৈ আছে। ভেলাঘৰত ৰাতি খাবলৈ আছে। তুমি খাবানে গোসাঁই? খাম। খাবা? মামি টমেটোটো কিয় কেঁচা দিছা? কোনে ভাজিলে মানে পাকা হৈ যাব। অনিয়নটো কুটি দিয়া। অনিয়নটো কুটিব লাগিব, অনিয়নটো তেলত দিওঁতে কুটিম। তো এতিয়া বনাই দিওঁ, আপোনালোকে চাই থাকক। টমেটো অনিয়ন লগ পাই আছোঁ। আলুটো কি কয়? পটেটো টমেটো অনিয়ন আৰু সেয়া এতিয়া বনাই খাম আৰু আঞ্জা বনাম আমি এতিয়া। চাই থাকক। মই ইমান ভালকৈ বনাব নাজানো, এনেই মানে বিহু বুলি অলপ চেষ্টাহে কৰিছোঁ। এয়া দিছোঁ নিমখ, তাৰপাছত অকণমান হালধি দিম। অকণমান মছলা দিম। ডিমকেইটা অকণমান ৰঙচুৱা হোৱালৈ তাৰপাছত কাঢ়ি দিম।
এতিয়া আজিৰ ৰেচিপি বনাই হৈ গ'ল। এতিয়াতো খাই লওঁ, কেনেকুৱা হৈছে ক'ব। ফাইনেলি খাই বৈ আজৰি হৈ গ'লোঁ চব কাম কৰি। এতিয়া শাহুমায়ে পাছফালে লাড়ু বনাইছে নেকি, তো পাছফালে জুইশাললৈ যাওঁ, আপোনালোকক মনে মনে দেখাই থাকিম, আপোনালোকে চাই থাকিব। ভেলাঘৰ পাই গ'লোহি। ইয়াত মানে কথা ক'লে একো নুশুনি, মানে এইফালে আজি কীৰ্তন পুথি পঢ়ি আছে, তো ইমান ভালকৈ কথা ক'ব পৰা নাই। আপোনালোক খালি দেখাইছে, আপোনালোকে চাই থাকিব হা। চব ডেক'ৰেশ্যন। আমি জুই ফুৱাই আছোঁ এতিয়া, একদম মুকলি আকাশৰ তলত বহি চবেই একেলগে। খালি আন্ধাৰ কাৰণে ধৰিব পৰা নাই। আকৌ ব্যৰ্থ কৰা কিনো আমি ভেলাঘৰৰ ভিতৰলৈ গৈ আছোঁ। ইয়াত মানে পুথি পঢ়াই আছে, প্ৰসাদ খাবলৈ গৈছোঁ। এয়া আমি এতিয়া প্ৰসাদ খাবলৈ বহিছোঁ। চাওক কিমান ধুনীয়াকৈ বহিছে। এয়া প্ৰসাদ দিছে। ক'বলগীয়া কথা, গতিকে আমাৰ দানৱসকলে আহি আমাক বুদ্ধি পৰামৰ্শ দি আৰু দুদিন কাৰ্যসূচী আমাৰ হাতত আছে, গতিকে মোৰ অনুৰোধ থাকিল সকলোলৈকে এতিয়া আমি প্ৰসাদ খাওঁ। যিটো ছবি চাবৰ কাৰণে আমি আজি বহু বছৰ ৰ'বলগীয়া হৈছে, কিন্তু আমি সৌভাগ্যৱান আজি সেই ছবিটো দেখিছোঁ। আমি সকলোৱে লগ লাগি ইজনে আনজনৰ সন্মান জনাই, ইজনে আনজনৰ অনুভৱক বুজি আমি এসাঁজ খাবলৈ একেলগে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ কৰাৰ প্ৰতিশ্ৰুতিৰে। তো আজিলৈ বাই বাই।